এগৰাকী কুৎসিত ছোৱালীৰ কাহিনী। ৰিমি আছিল ২৮ বছৰীয়া এগৰাকী যুৱতী, বৰ কুৎসিত আৰু ক'লা ছোৱালী। তাইৰ দাঁতবোৰো ওলোৱা আছিল, কিন্তু তাইৰ ৰং আৰু কুৎসিকতাক লৈ তাই একেবাৰে দুখ কৰা নাছিল। তাই সদায় সুখী আছিল আৰু পঢ়া-শুনাতো বৰ ভাল আছিল। পেটু হোৱাৰ বাবে তাইৰ শৰীৰটোও আকৃতিহীন হৈ পৰিছিল। তাইৰ এটা গুণো আছিল যে তাই য'তেই নাথাকক কিয় সদায় হাঁহি হাঁহি কথা পাতিছিল আৰু সকলোকে হাঁহিবলৈ বাধ্য কৰাইছিল। সেই দয়ালু ছোৱালীজনীৰো এটা চখ আছিল, ৰন্ধা-বঢ়াত। আগতে তাই বৰ আগ্ৰহেৰে খাদ্য ৰান্ধিছিল, অতি উৎসাহেৰে মছলা পিহি। তাই অতি মনোযোগেৰে ৰন্ধন কিতাপ পঢ়িছিল। টিভি আৰু ৰেডিঅ'ত ৰন্ধনৰ প্ৰগ্ৰামবোৰো তাই অতি আগ্ৰহেৰে চাইছিল আৰু শুনিছিল। তাই যদি কিবা খাদ্য ৰান্ধিব লগা হয়, তেন্তে তাই বৰ আনন্দ মনেৰে ৰান্ধিছিল। তাই পিঠাগুড়ি গুৰি কৰিছিল, কম সময়ত জুইত পুৰি ভাজিছিল আৰু বৰ আনন্দেৰে গান গুণগুণাইছিল। শাক-পাচলি হওক, চাটনি হওক, ক্ষীৰ হওক বা মটৰ পনীৰ হওক, তাই সকলো বস্তু সুস্বাদু কৰি তোলে। যিয়ে তাইৰ খাদ্যৰ সোৱাদ লয়, তেওঁ তাইক প্ৰশংসা নকৰাকৈ নাথাকে। ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত তাই আচৰিত আৰু অসাধাৰণ প্ৰতিভা আহৰণ কৰিছিল। কিন্তু তাইৰ দুৰ্ভাগ্য, ক'লা ৰং আৰু কুৎসিত হোৱাৰ বাবে তাইক কোনেও ভাল নাপালে। কিন্তু মাকে তাইক বৰ ভাল পাইছিল। মাকে তাইক কেতিয়াও টানকৈ কোৱা নাছিল আৰু তাইও মাকক বহুত ভাল পাইছিল। প্ৰতিবাৰৰ দৰে আজিও ৰাতিপুৱা তাইৰ বিয়াৰ বাবে অহা মানুহবোৰে সকলোৱে খাদ্যৰ প্ৰশংসা কৰিলে, কিন্তু তাইক দেখাৰ পিছত ভ্ৰূ কুঁচাই আঁতৰি গ'ল। মনত আঘাত পাই ৰিমিয়ে সাজু হৈ কাকো একো নোকোৱাকৈ ক'ৰবালৈ গ'ল। সন্ধিয়া ঘূৰি আহোঁতে তাই দেখিলে ঘৰৰ পৰিৱেশটো বৰ গৰম হৈ পৰিছিল। দেউতাকে মাতৃৰ ওপৰত অনৰ্গল গালি-গালাজ কৰা তাইকো দেখিলে। নাজানো কি পাপৰ কাৰণে এই দুৰ্ভগীয়া ছোৱালীজনীক বিচাৰি পালোঁ। তাই প্ৰায়ে দেউতাকৰ পৰা এই অভিযোগ শুনিছিল যদিও ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল। তাই বৰ আনন্দিত হৈ মাকক কিবা এটা ক'বলৈ গৈ ক'লে, "মোৰ বৰ ভোক লাগিছে মা, প্ৰথমে মোক কিবা এটা খাবলৈ দিয়ক।" তাইৰ হাতত চাৰ্টিফিকেট আৰু চেক এখন আছিল, কিন্তু আজি মাকে বৰ খঙেৰে শাক-পাচলি কাটি আছিল আৰু তাইৰ ফালে নোচোৱাকৈ ক'লে, "তই সঁচাকৈয়ে দুৰ্ভাগ্যজনক। জন্মৰ লগে লগে তোৰ মৃত্যু হোৱা হ'লে ভাল আছিল, তেতিয়া এনেকুৱা অৱস্থা নহ'লহেঁতেন। ৫০টা সম্পৰ্ক আহিল তোৰ কাৰণে, কিন্তু কোনেও পচন্দ নকৰিলে।" ৰিমিয়ে মাকৰ পৰা এনেকুৱা কথা শুনিব বুলি কেতিয়াও আশা কৰা নাছিল। তাইৰ যেন অন্তৰখনত খুন্দা মাৰি ধৰিলে আৰু তাইৰ সুখবোৰ যেন নাইকিয়া হৈ গ'ল। তাই দুখ মনেৰে মাকক ক'লে, "মই সঁচাকৈয়ে দুৰ্ভগীয়া মা, মই মৰি যোৱাটো ভাল হ'ব, নহয়নে?" কথা কওঁতে তাইৰ ডিঙিটো শ্বাসৰুদ্ধ হৈ পৰিল আৰু মুখখন ৰঙা হৈ পৰিল। মাকে খঙেৰে ক'লে, "যা মৰ, যাতে সকলোৱে শান্তিৰে থাকিব পাৰে।" মনত দুখ পাই ৰিমিয়ে নিজৰ কোঠালৈ গৈ দুৱাৰখন বন্ধ কৰি দিলে। কিছু সময়ৰ পাছত মাকে নিজৰ ভুলটো গম পোৱাৰ লগে লগে তাইৰ কোঠাৰ ফালে দৌৰি গ'ল। বহুত মাত লগোৱাৰ পিছতো যেতিয়া দুৱাৰখন খোল নাখালে, মাকে জোৰেৰে ঠেলি দিলে। তীব্ৰ ঠেলা মাৰি দুৱাৰখন খোলাৰ লগে লগে মাকে দেখিলে যে সেই দুৰ্ভগীয়া ছোৱালীজনীৰ মৃতদেহটো তাইৰ সন্মুখত ওলমি আছে, তাইৰ গামোচাৰ সহায়ত। কাষতে এখন চিঠি, প্ৰমাণপত্ৰ আৰু ১,০০,০০০ টকাৰ চেক ৰখা আছিল। চিঠিখনত লিখা আছিল, "মা, মই আজিলৈকে তোমাৰ কথা মানিছোঁ। আজি তুমি মোক মৰিবলৈ কৈছা, এয়াও মই মানি লৈছোঁ। আজিৰ পৰা তোমাক এই কুলক্ষণীয়া ছোৱালীজনী মা বুলি নামাতে। বহুত পঢ়িবলৈ চেষ্টা কৰিলোঁ, কিন্তু মনলৈ একো নাহিল। ভগৱানে মোক এনেকৈ সৃষ্টি কৰিলে, ইয়াত মোৰ দোষ কি? সকলোৱে মোক ক'লা, কুৎসিত, কুলক্ষণী বুলি মাতে। মোৰ বেয়া নালাগিল, কিন্তু তোমাৰ মুখৰ পৰা শুনি মোৰ বৰ বেয়া লাগিল। তুমি মোৰ মৰমৰ মা হয়।" আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰন্ধন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ আৰু চেক পালোঁ। ১,০০,০০০ টকাৰ লগতে
5 ষ্টাৰ হোটেলৰ মাষ্টাৰ চেফৰ চাকৰি। আৰু জানানে মা, আজি মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন আছিল। কাৰণ প্ৰথমবাৰৰ বাবে তাত থকা সকলোৱে মোক কৈছিল, চাওকচোন কি ভাগ্যৱান ছোৱালী তাই।